মানে আমাৰ সমজিলা প্ৰশাসনৰ পৰা ইয়াত সকলো বিষয়াই সহযোগ কৰিছে, আশা বাইদেউসকলে কৰিছে, অংগনবাদীৰ কৰ্মীসকলে কৰিছে, পঞ্চায়তৰ সন্মানীয় সদস্য নিৰ্বাচিত সভাপতি সভানেত্ৰী কাউন্সিলাৰ মেম্বাৰ সকলোৱে কৰিছে। এই গোটেইখিনি কৰাৰ পিছত আজি এই কামখিনি হৈছে। কলিয়াবৰৰ প্ৰত্যেকটো বিভাগৰ ইয়াত PWDৰ হওক, ইৰিগেশ্যন হওক, আমি PHC হওক, এনেকৈ আটাইকেইটা বিভাগৰ বিষয়াসকল, মুৰব্বী বিষয়াসকলকে ধৰি সকলোৱে এই গোটেই কামখিনিত সহযোগ কৰাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ জিলা আয়ুক্ত ইয়াৰ নেতৃত্বলৈ, স্বাস্থ্য বিভাগৰ সকলোৱে ইয়াৰ নেতৃত্বত থাকি এই কামখিনি সমাপন কৰিছে। আপোনালোকলৈ এটাই অনুৰোধ, যাতে আজিৰ এই সুযোগটো সকলোৱে গ্ৰহণ কৰে আৰু ইয়াৰ লগতে আমি আজি যাৰ সমাধান হ'ল সমাধান নহ'লে আমি গুৱাহাটীলৈ যাব লাগিব, তাৰ কাৰণে দিন পাব। গুৱাহাটীত নহ'লে আমি তাতোকৈ বাহিৰলৈ পঠাম, সেইটো আমাৰ দিন থাকিব। আমাৰ ইয়াত আপোনালোকৰ লগত যোগাযোগ কৰা ব্যৱস্থা থাকিব, সেই ব্যৱস্থাৰ মাজেদি আপোনালোক আগবাঢ়িব লাগিব। এইটো আমাৰ চৰকাৰে আপোনালোকৰ কাৰণে, কাৰণ আমি যেতিয়া যাওঁ তেতিয়া আমি য'তে ত'তে আমি দেখোঁ এনেধৰণৰ চিকিৎসাৰ প্ৰয়োজন আছে, কিন্তু তেওঁলোকক আমি পঠাই দিলেও গুৱাহাটীলৈ যাবলৈ অপাৰক, লগত মানুহ নহ'লেও তেওঁলোক যাব নোৱাৰে। তাৰপিছত গৈ তাত তেওঁলোকৰ কিছু অসুবিধা হয়। গতিকে আজি সেই সকলোবিলাক সমস্যা দূৰ কৰি চিকিৎসাৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে। ইয়াৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। জিলা আয়ুক্তই ইয়াক সকলো সময়তে নিৰীক্ষণ ৰাখি আজি এই সময়টোত উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু এটা কথা স্বীকাৰ কৰিব লাগিব, এই জিলা আয়ুক্ত দেৱাশিষ শৰ্মা ডাঙৰীয়া অহাৰ পৰা আমাৰ কলিয়াবৰৰ প্ৰায়খিনি কথাত তেখেতে পোনপটীয়াভাৱে আহি থকাৰ বাবে মই বিধায়ক হিচাপে পুনৰবাৰ তেওঁক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ মন্ত্ৰী মহোদয় তথা আমাৰ কলিয়াবৰৰ অভিভাৱক কেশৱ মহন্ত ডাঙৰীয়া। কাৰ্যসূচী আমি অন্তিম ফাললৈ গৈ আছোঁ। এতিয়া যিসকল চিকিৎসকে আজিৰ এই শুভ অনুষ্ঠানত, এই বৃহৎ স্বাস্থ্য মেলাত সেৱা আগবঢ়াবলৈ গুৱাহাটী তথা অন্য স্থানৰ পৰা আহি বিভিন্ন OPDত সেৱা আগবঢ়াই আছে, তেখেতসকলৰ কৰ্মব্যস্ততাৰ কাৰণে মঞ্চলৈ নামি আমাৰ বিশিষ্ট অতিথিসকলে মন্ত্ৰী মহোদয়, জিলা আয়ুক্ত মহোদয়, যুটীয়া সচিব মহোদয় আৰু সমজিলা আয়ুক্ত মহোদয়, জ্যেষ্ঠ স্বাস্থ্য বিষয়াসকল সকলো OPDলৈ গৈ সেই চিকিৎসকসকলক কৃতজ্ঞতা স্বৰূপে এভাগী আদৰণি বস্ত্ৰ দিব। ধন্যবাদ। আমাৰ মৃন্ময় তথা দেউৰীচাৰত বিশিষ্ট অতিথিসকলক OPDসমূহলৈ চিকিৎসকসকলক আদৰণি জনাবলৈ আগবঢ়াই নিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তাৰ আগে আগে গৌতম খাউণ্ড ডাঙৰীয়া, তাৰ পূৰ্বে ৰাষ্ট্ৰীয় সংগীতেৰে এই মঞ্চৰ অনুষ্ঠান সামৰণি মাৰি বিশিষ্ট অতিথিসকল OPD সমূহলৈ আগবাঢ়িব। जन गण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात